Long live Pokal Bhushan Zindabad, Pokal Bhushan Zindabad, BPF Zindabad, Haramanisa Zindabad. Now should we vote Dio? Now should we vote Dio? Pokal Bhushan Zindabad, BPF long live, BPF long live. BPF হাওয়াটা তো নতুন হয় বিগত 2005 পরে আমার BPF রাজনীতি দল ইয়াত স্থিতি বহুত মজবুত তো এবারও বেশি হাওয়া উঠি আছে সবে বিভিন্ন জাতি জনগোষ্ঠীর মানুহবিলাকে আমাৰ BPF ৰাজনীতি দলক সহায় কৰিবৰ কাৰণে নিজে আগবাঢ়ি আহিছে তো ইয়াৰ কাৰণে মই নাভাবো ইয়াত বিজেপি বা ইউপিপিলে আমাৰ লগত প্ৰতিদ্বন্দ্বিতা তেনেকুৱা কণ্টেষ্টত আহিব তেনেকুৱা কোনো সন্দেহই নাই BPF ৰাজনীতি দলৰ লগত সবে আছে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহবিলাকে আমাৰ লগত আছে তো ইয়াৰ কাৰণে মই দাবী কৰিব বিচাৰিছো যে BPF ৰাজনীতি দল হিচাপে দতমা সমষ্টি বা 8 নং দতমা সমষ্টিখনত আমি BPF ৰাজনীতি দল কেণ্ডিডেট হিচাপে মই প্ৰকাশ কৰিছো মতে 100% জিকাটো একদম নিশ্চিত আপুনি আপোনাৰ লগত ফেক্টৰ কাৰ হ'ব পাৰে ইয়াতো তেনেকুৱা ফেক্টৰ নাই আমি মনোৰঞ্জন ব্ৰহ্ম এইটো তাৰ লগতো কি মানুহ আছে আমাৰ ইয়াত বড়ো মানুহ 28000 আছে টোটাল ভোটাৰ আমাৰ 53000 মাত্ৰ আর মাইনরিটি ভোট আমার কিমান আছে 9000 কি বেশি আমার মাইনরিটি ভোট আছে তো টেকেট গেলে কার লগত থাকে বড় মানুষ তো আধা ভাগ হয়ে যাবে আর আমার বিভিন্ন জাতি জনগোষ্ঠী আমার দলের লগত আছে রাজবংশী ভাই কোকাই আমার লগত আছে আদিবাসী ভাই কোকাই সকলে আমার লগত আছে নেপালী আমার লগত আছে সব বিভিন্ন জাতি জনগোষ্ঠীর পৰা আমি বিগত 2005 পৰাই আমি সহায় সহযোগিতা পাই আহিছো হাগ্ৰামা মূল্যাৰী ছাৰৰ মুখ বা আমার BPF রাজনীতি দল চিহ্ন যেটো নাঙল আমি আরামত 40% এনে পাই থাকো ইয়ার কোনো সন্দেহ নাই আর ক্যান্ডিডেট বিলাকে অকল খালি 8% 9% খালি গোঠাব লাগে তো আমার লগত বহুত বিভিন্ন জাতি জনগোষ্ঠীর মানুষ আমার লগত একেলগে কাম কৰি আছে তো ইয়াৰ কাৰণে মই 100% দতমা সমষ্টিখনৰ পৰা উদ্ধাৰ হৈ যাব আপোনাৰ ভোট শেয়াৰ কিমান থাকিব কিমান আশা কৰে আমি তো 50% অধিক আমি ভোট পাব যোৱা MP ইলেকশনত আমি BPF অকলে BPF রাজনীতি দল হিসাবে 19000 কি বেশি ভোট পাইছে তো আমার টোটাল ভোট আমার মাত্র কিমান আছে 53000 তো আমার ভোটার কিমান আছে আমার ভোট কাস্টিং কিমান হবে 40000 কি অধিক তো নহয় তো ইয়াৰ কাৰণে মই 50% ভোট আমি পাম বুলি মই আশা ৰাখিছো আচ্ছা জিকি অহাৰ পিছত দতমা সমষ্টিৰ হবে প্ৰথম কামটো আপুনি কি কৰিব দতমা সমষ্টি হিচাপে আমি যেটো কব এটোতো আমি ওকলে কব নোৱাৰে আমাৰ সৰকাৰখনে যেটো প্ল্যানিং লব প্লান কেনেকৈ ধাৰ্য কৰিব বা বাজেট কেনেকুৱা ধৰিব তাৰ ওপৰতে কথা হ'ব বাজেট নধৰাকে আমি এই মুখ কৰিব তে মুখ কৰিব এটো প্ৰমোদ বড় ডাঙৰীয়া হ'ব আপোনাৰ এটা আশা আছে মোৰ আশা আমাৰ এইখন অঞ্চলৰ পিছপৰা অঞ্চল ইয়াৰ কাৰণে যুৱ যুৱতী সকলক আমি সংস্থাপন দিয়াৰ ক্ষেত্ৰত আমি বেছিকৈ গুৰুত্ব দিম বুলি মই ভাবিছো আৰু এগ্রিকালচার এরিয়া হিসাবে এগ্রিকালচার আমার এগ্রিকালচারিস্ট বিলাকে আমার বেশি সংখ্যক মানুষ আমার এগ্রিকালচার হিসাবে আমি এগ্রিকালচারটো গুরুত্ব দিম বুলি মই ভাবিছো বিগত 5 বছৰ BTC উন্নয়ন কেনেকুৱা এইটো 100% স্তব্ধ একো নাই 800 কোটি আহিলে আৰু 200 কোটিকে বেছি আৰু ঘূৰি যায় পইচা তেখেতসকলে খৰচাও কৰিব নোৱাৰে খৰচাও কৰিব নাজানে আপোনালোকে চাব হয় না নহয় বাজেট বিলাক চাব আপোনালোকে বিগত যোৱা 240 কোটি এনে আকৌ ঘূৰাই দিছে তো কেনেকৈ কাম কৰিব কেনেকৈ উন্নতি কৰিব এই অঞ্চলখনত ইয়াৰ কাৰণে মই নাভাবো বিভিন্ন জাতি জনগোষ্ঠী বিলাকে সবে জানে প্ৰমোদ সন্মানীয় আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ নচলে আৰু চলাব নোৱাৰে বা চলাবও নাজানে ইয়াৰ কাৰণে সবে বাদ দিয়ে এতিয়া সবে বাদ দি আছে বহুত মানুহ আমাৰ লগত যোগদান কৰি আছে তো ৰাজবংশী হওক আদিবাসী হওক বড়োটোতো আছেই সবে আমার লগত থাকি আছে এতিয়া না বিজনেসমেনের সুখ না এগ্রিকালচার খেতিয়ক বিলাকে সুখ আছে না ঠিকাদার বিলাকে সুখ আছে না দোকানদার বিলাকে সুখ আছে কোথাও শান্তি নাই এখানে সব স্তরের মানুষ বিলাকে আমার BPF লগত আছে আকৌ হাগ্ৰামা মূল্যাৰী ছাৰৰ নেতৃত্বত চৰকাৰ গঠন কৰিব লাগে বুলি সবে মাৰ বান্ধি থিয় দি আছে এতিয়া ইয়াৰ কাৰণে BTC খনত আমিতো দতমা সমষ্টিখনত পুৰা জিকিব হাগ্ৰামা মূল্যাৰী ছাৰৰ নেতৃত্বত BTC চৰকাৰ গঠন কৰাটো
দতমাবাসী ৰাইজক দতমাবাসী ৰাইজকতো আমি সদায় ৰাতিপুৱাৰ পৰা কৈ থাকোঁ যে আমাৰ লগত থাকক আৰু এই অঞ্চলখনৰ উন্নতিৰ কাৰণে আমি একেলগে খোজ কাঢ়ি যাম, একেলগে উন্নতিত আমি আগবঢ়াই লৈ যাম।